নমস্কাৰ বন্ধুসকল দি আছামিজ ৱে চেনেলত আপোনাক স্বাগতম জনাইছো এইটো ভিডিঅ'ত মই আপোনাৰ কাৰণে লৈ আহিছো পাঁচটা ইন্টাৰেষ্টিং ইউজফুল আৰু কুল ৱেবছাইটছ যেটো চাগে আপুনি গম নাপায় কিন্তু যদি আপুনি গম পাই যায় আপুনি নিশ্চয় ব্যৱহাৰ কৰিব আৰু আপোনাক কেতিয়াবা ব্যৱহাৰ কৰিব লগা হৈ যাব পাৰে সো ভিডিঅ'টো শেষলৈকে চাই থাকিব ফ্ৰেণ্ডছ প্ৰথম ৱেবছাইটটো হ'ল www.typing.com এইটো ৱেবছাইটৰ পৰা আপুনি টাইপিং শিকিব পাৰে আৰু শিকাব পাৰে ফ্ৰী ইয়াত আপুনি টাইপিং লেসন যোনটো আছে বাটন তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছত আপোনাৰ চাব ইয়াত বিগিনাৰ ইন্টাৰমিডিয়েট এডভান্স প্ৰেক্টিস এটো আহিছে আপুনি যদি বিগিনাৰ হয় আপুনি বিগিন ক্লিক কৰিব তাৰপিছত আপোনাৰ লেটস গেট ষ্টাৰ্টেড অপচনটো আহিব মানে আপোনাৰ পেজটো আহিব যত আপুনি ষ্টাৰ্ট কৰিব ইয়াত আপোনাৰ কিবোৰ্ড ইন্টাৰফেসৰ লগত আপুনি আঙুলিটো আপোনাৰ হাতটো আপুনি কেনেকৈ ৰাখিব কিবোৰ্ডৰ ওপৰত এটো দেখাই দিছে আপুনি ডাইৰেক্টলি কন্টিনিউ ক্লিক কৰিব ইয়াৰ পাছত কন্টিনিউ ক্লিক কৰাৰ পাছত আপোনাৰ সক আপোনাৰ এইটো ফিংগাৰৰ পৰা আপুনি জে টো প্ৰেছ কৰিব লাগে যেনেকৈ মই কৰি আছো তাৰপিছত আপোনাৰ এটো হেক হৈ যাব এটো যোনটো প্ৰেক্টিস হয় আকৌ কন্টিনিউ কৰিব আপুনি এতিয়া আপোনাৰ দেখাই আছে লেটাৰ জে এন স্পেস এতিয়া আপুনি যোনটো আঙুলি পৰা আপুনি জে মাৰিছিলে তাৰ পৰা জে মাৰিব আৰু থাম যোনটো আঙুলি হয় তাৰ পৰা স্পেসটো মাৰিব কন্টিনিউ কৰাৰ পাছত আপোনাক দেখাই আছে তিনিবাৰ জে তাৰপিছত স্পেস তিনিবাৰ জে তাৰপিছত স্পেস এনেকৈ আপুনি লাহে লাহেকে ইয়াত স্টেপ বাই স্টেপ প্ৰেক্টিস কৰিব পাৰে এটো ৱেবছাইটৰ পৰা আপুনি যিমান লোকে আপুনি আছে আপুনি প্ৰেক্টিস কৰি গৈ থাকক আপোনাৰ টাইপিং স্পিড হৈ যাব সদায় কৰিব নালাগে যদি আপুনি দিনত 15 মিনিটও যদি আপুনি এটো প্ৰেক্টিস কৰে আপোনাৰ টাইপিং স্পিড বাঢ়ি যাব আৰু আপুনি পাৰফেক্টলি টাইপিং শিকিব পাৰে এটো ৱেবছাইটৰ পৰা দুই নম্বৰ ৱেবছাইটটো হ'ল www.flightstats.com ইয়াৰ লিংক মই ডেসক্ৰিপচনত দি দিছো আপুনি ডেসক্ৰিপচনৰ পৰা চাই ল'ব পাৰে ফ্ৰেণ্ডছ এইটো ৱেবছাইটৰ পৰা আপুনি ফ্লাইট ষ্টেটাস ট্ৰেক কৰিব পাৰিব মানে ফ্লাইট টাইমত আছে নে নাই আপোনাৰ ফ্লাইটটো কললৈকে পাইছে আৰু কেইটাত যাব আৰু ক'ৰ পৰা কললৈকে যাব এইবিলাক ষ্টেটাস আপুনি এইটো ৱেবছাইটত চেক কৰিব পাৰিব ইয়াৰ কাৰণে সিম্পলি আপুনি ট্ৰেক এ ফ্লাইট যোনটো টেক্সট বক্স আছে ইয়াত আপোনাৰ ফ্লাইট নম্বৰটো লিখিব লাগিব আৰু সাৰ্চ কৰি দিব লাগিব তিন নম্বৰ ৱেবছাইটটো হ'ল vocero.com ইয়াৰো লিংক ডেসক্ৰিপচনত দিয়া আছে আপুনি চাই ল'ব পাৰে এইটো ৱেবছাইটৰ পৰা আপুনি অনলাইন ভইচ ৰেকৰ্ডিং কৰিব পাৰিব আৰু ডাইৰেক্টলি ৰেকৰ্ড কৰি শুনিবও পাৰিব আৰু লগতে সেভ কৰি আপোনাৰ নিজৰ কাৰণে থবও পাৰিব সো ইয়াৰ কাৰণে আপুনি সিম্পলি ক্লিক কৰি দিব ক্লিক টু ৰেকৰ্ড বাটনটো আৰু আপোনাক কম্পিউটাৰৰ মাইকটোৰ কাৰণে পাৰমিশন খুজিব আৰু আপুনি এলাউ কৰি ল'ব আৰু আপোনাৰ ৰেকৰ্ডিং ষ্টাৰ্ট হৈ যাব 4 নম্বৰ ৱেবছাইটটো হ'ল আপোনাৰ tinychat.com ইয়াৰো লিংক ডেসক্ৰিপচনত দি দিছো মই আপুনি চাই ল'ব পাৰিব বন্ধুসকল আজিকালি কোনেনো অনলাইন চেট কৰে তথাপিও যদি আপুনি বৰিং হৈ আছে আৰু আপোনাৰ ইন্টাৰনেট কানেক্টিভিটি আছে ঘৰত তেনে আপুনি অনলাইন ভিডিও চেট কৰিব পাৰিব এইটো ৱেবছাইটটো ইউজ কৰি ইয়াত আপোনাৰ বহুতো চেট ৰুমছ পাব আপুনি যাৰ লগত বিচাৰে আপুনি চুজ কৰি ভিডিও চেট ৰুমত সোমাই আপুনি চেট কৰিব পাৰিব আৰু এটো মই ভাবো জাস্ট আপোনাৰ টাইম পাস কাৰণে ভাল হ'ব আৰু লাষ্ট 5 নম্বৰ ৱেবছাইটটো হয় আপোনাৰ wetransfer.com লিংকটো ডেসক্ৰিপচনত দিয়া আছে চাই ল'ব পাৰে আমি যদি 1GB ডাঙৰ ফাইল কাৰোবাক অনলাইন সেন্ড কৰিব বিচাৰো তেনহলে আপুনি এটো ৱেবছাইটৰ পৰা উইদাউট ৰেজিষ্ট্ৰেচন 2GB লৈকে ফাইল ট্ৰান্সফাৰ কৰিব পাৰিব যিকোনো ডাঙৰ সাইজ ফাইল যেটো আমি ইমেইল আৰু বেলেগ অনলাইন যোগেৰে পঠাব নোৱাৰো এটো ৱেবছাইটৰ পৰা আপুনি সেন্ড কৰি ল'ব পাৰিব ইয়া জাস্ট আপুনি যাক আপুনি পঠাই আছে
তাৰ ইমেইল আইডিটো আৰু আপোনাৰ নিজৰ আপুনি যোনে পঠাই আছে তাৰ ইমেইল আইডিটো লিখি আপুনি ফাইলটো আপলোড কৰি এটা মেছেজ দি আপুনি সেন্ড কৰি ল'ব পাৰে। যদি আপোনাক এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে দি আছামিজ ৱে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। এনেকৈ ধৰণৰ নতুন নতুন ভিডিঅ' সদায় পাই থাকিবলৈ বাবে ধন্যবাদ।